সেইবোৰ আমি কেলা হেৰি কৰিম, সেইবোৰ কেলা লাইভ কৰিম। বজাব নে ৰাধানে বজাব কেলা? আচ্ছা, মই ষ্ট্ৰাকচাৰটো ৰেডি কৰি লওঁ। ষ্ট্ৰাকচাৰটো ৰেডি কৰ, খালি দেৰি নকৰিবি মই প্লিজ। যিমান পাৰোঁ সোনকালে কৰিম এইটো কাম। এসপ্তাহ এটা দিয়ক। নাই এসপ্তাহ নহয়, তোক কেলা মই 2 সপ্তাহ 3 সপ্তাহ দিছোঁ। নহয় এটা হেৰি এটা বনাই দিওঁ আপোনাক, ষ্ট্ৰাকচাৰটো আপুনি এবাৰ শুনি লওক, ঠিকেই গৈ আছোঁ নে তাৰমানে আপোনাৰ মতে বস্তুটো মিলিছে নে? এসপ্তাহৰ ভিতৰত এটা শুনাই দিওঁ আপোনাক। এই গানটোৰ মেইন বস্তুটো হৈছে বেছখন। এইটো এইটোৱে মেইন। এখন যদি মিছ কৰ তই এই গানটোত এইটোৱে মেইন। গোটেই গানটো চেছ কিন্তু গোটেই গানটো এইটোৱে মেইন। একদম খালাচ কেলা গান। এইটো তোৰটো কেলা হ'ব উলিয়াম। প্ৰথমটো অফ কিন্তু তই ভালকে চাই ল'বি। মই বুজি পালোঁ। গোটেই মজাটো তাত খেলা। তাৰপিছত মই আহি থাকিম ৰ, মই খালি মই 1 তাৰিখৰ পিছত আহিম। সেইদিন মই নাই, মই কাইলৈ আকৌ তেজপুৰ ওলাই যাম। মই মানে মোৰ ঘূৰি কেনে ভাগৰ নালাগে নাই আমাৰ সেইফালে আচ্ছা বাকী এটা কথা সঁচা কথাত ক'বলৈ গ'লে নাই মই নগ'লে আকৌ দিগদাৰ আছে। হস্পিটেলৰ পৰা ওলাই আহিছে কেলে আকৌ ইমানকৈ খাব লাগিব চাব নাই মই ইমান খোৱা নাই। টোপনি ক্ষতিটো হয় ন। এই ইমান মোক খোৱা নাই আপোনাক আপু গেলা, মই ইমান নাই খোৱা। এসপ্তাহৰ ভিতৰত মই আপোনাক It's a dark thing. Creative. চিফুঙক বজাব যায় কেলা, ভালন কেলা চিফুঙক কেলা বজাব যায়। চিফুং তাৰ ভাল নামটো কি? ঈশান মই চিফুং চিফুং নামটো কোনে তাৰ নাম চিফুঙে কেলা, তাক মই ইমান দিন পৰা পাইছোঁ কেলা। তাৰ বাপেকটো মোৰ লগত নহয় নেকি কেলা? মই পাইছোঁ নে বাপেক সি কেলা তাক বাপেকে কিবা বজাইছে নেকি? কি বজাই নাজানো, সি মিউজিক চিউজিক কৰিছিলে আৰু এনেই আৰু। এই বেছখনৰ টনটো মই উলিয়াব লাগিব। এই প্লাকচন চাকৰিবিলাকৰ চিম্পুল চাকৰিবিলাকতে থাকিব। It's very different but